Boleh soal gitu bisa. Hello guys, good morning and welcome back to my YouTube channel. Namaskar, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আৰু মই আজি ওলাইছোঁ ক'ত যাব ওলাইছোঁ, কি কৰিবলৈ যাব ওলাইছোঁ আপোনালোকক দেখাই যাম। ভিডিঅ'টো চাই যাব মোৰ ভিডিঅ'ৰ দ্বাৰা। আৰু ভিডিঅ'টো অকণমান স্কিপ নকৰাকৈ চাব বুলি মই বহুত আশা ৰাখিছোঁ। আৰু মই এতিয়া গা চা ধুই মেলি একদম ৰেডি হৈ ল'ম। তাৰপিছত ক'লৈ মই গৈছোঁ, কি কৰিবলৈ গৈ আছোঁ চাই যাব। এতিয়া গা চা ধুই মেলি মই পুৰা ৰেডি হ'লোঁ আৰু এতিয়া যাব ওলাইছোঁ। আৰু গৈ পাই আপোনালোকক দেখাই আছোঁ মই ক'ত কি কৰিব গৈ আছোঁ, চাই যাব। 20 minutes later. এতিয়া মই পাই গ'লোঁ আৰু পাৰ্লাৰত। এইফালে মই আজি আপোনালোকক দেখাব লগা আছিলে, চুলিটো ষ্ট্ৰেট কৰিবলৈ আহিছোঁ। আৰু চুলিটো ষ্ট্ৰেট কৰি কেনেকৈ কৰিম দেখাই যাম আপোনালোকক। আৰু ষ্ট্ৰেট কৰা বাইদেউজনী এইটোৱে হয়। আৰু কি কি দৰৱ সেনাব দেখাই দিওঁ আপোনালোকক, চাই যাব। আৰু এইটোৱে আপোনালোকক দেখাবলৈ মই ঘৰৰ পৰা গৈ আহিছিলোঁ। মই কি কৰিবলৈ গৈ আছোঁ, চুলিটো ষ্ট্ৰেট কৰিবলৈ গৈ আছোঁ। আৰু আজিৰ পৰা মোৰ চেহেৰা বেলেগ হ'ব আৰু আগৰ ৰূপটো, আগৰ ষ্ট্ৰেট কৰা ৰবিনাই হ'ব আৰু আজিৰ পৰা। এতিয়া চুলিটো কাট হৈ আছে, তাৰপাছত কিবা ক্ৰীমটো এপ্লাই হ'ব। এইটো ফাৰ্ষ্ট ক্ৰীম নাম কি হিন্দীৰে চুলা মিল মেট্ৰিক্স ফাৰ্ষ্ট ক্ৰীম এইটো। আৰু এইটো ছেকেণ্ড ক্ৰীম। তাৰপাছত ক্ৰীম এপ্লাই হ'ব। আৰু কি কৰিব পাৰোঁ দেখা Hello guys, we are অলপমান আছে আৰু বতাহ হ'বলৈ। এয়া ইমান ধুনীয়াকৈ লগাই আছে ভণ্টিকেইজনীয়ে। এতিয়া পূৰা দৰৱ চৰৱ লগাই মেলি বতাহ হ'ল। আৰু এতিয়া মই ৰখিব লাগে 1 ঘণ্টা। আৰু এইফালে লগাই দিয়া ভণ্টিজনী বহি আছে। এইফালে মেকআপ কৰাই কৰি আছে আৰু শিকি আছে, মেকআপ কৰিবলৈ শিকি আছে। এইফালে কিবা স্পা কৰিবলৈ ধুই আছে চব পিনে। আৰু ইমান সুবিধা আছে। এইফালে বাইদেউজনী, আমাৰ মেইন বাইদেউজনী 1 ঘণ্টা ৰখিব লাগিব বোলে। এতিয়া 1 ঘণ্টা ৰখি মেলি আৰু এটা দৰৱ লগাব লাগিব পাই ন, আৰু এটা লগাব লাগিব। তাৰপিছতহে ষ্টাৰ্ট কৰিব আৰু চাই যাব ভালকৈ। এইফালে চুলিটো স্পা কৰি কিনি ধুইছে আৰু অকলে হেণ্ডেল কৰিব নোৱাৰে বোলে এই ছোৱালীকেইজনী। ধুবই নাজানে কৈছে। তোৰ চোলাটো গোটেই তিতি কটমে। One hour later. Hours later. বহুত ৰাতি হৈ গ'ল। আজি একদম গাড়ী আমাৰো কাৰেণ্ট গ'ল। এতিয়া লাষ্টটো আৰু এতিয়া ধুব লাগে আৰু এবাৰ আকৌ ছেট মাৰিব লাগে, হৈ গ'ল, যাব লাগিব।
এয়া চুলিটো এতিয়া ধুই আছে, এতিয়া শেষ হ'ব কৰি দিওঁ। শেষ হ'বলৈ হৈছে আৰু ফাইনেলি কৈছে। অঁ বেছি সময় নাই আৰু এইটো লাষ্ট আৰু ন। ফাইনেলি এতিয়া ঘৰত যাব ওলাইছোঁ। ইমান ধুনীয়াকৈ মোৰ চুলিটো ধুনীয়াকৈ কৰি দিলে, বহুত ভাল লাগিছে। আৰু এইটো আমাৰ বাইদেউজনী, এই বাইদেউজনী কৰি দিছে। আৰু এই বাইদেউৰ ইয়াত হেৰি চুলি ষ্ট্ৰেট কৰি পেলাই আহিব আপোনালোকে চবেই, বহুত ভালকৈ কৰে, বহুত ধুনীয়াকৈ কৰে। আৰু আপোনালোকক হেৰিটো কৈ দিম, মোৰ নামটো হিমা, শান্তিপুৰৰ বজাৰৰ ভিতৰতে আছে। ইয়াত সোমালে পাব আপোনালোকে, ৰেষ্টুৰেণ্টৰ ওচৰতে আছে। বহুত ভাল আছে, বহুত ভালকৈ কৰি দিছে। একো চিন্তা কৰিব নালাগে, মানে বহুত ধুনীয়াকৈ কৰি দিছে। আৰু মোৰ বহুত ভাল লাগিছে, চুলি একদম নাই ফুলা। আৰু বহুতবাৰ কৰিছিলোঁ, মোৰ চুলি ফুলিছিলে, কিন্তু আজি বহুত ভাল লাগিছে। আৰু বহুত ভাল লাগিলে বাইদেউ আপোনাক ন আজি। তাৰপিছত আৰু কেতিয়াবা আহিম আৰু স্পা কৰিবলৈ আহিম দিনাখন। এয়া বাইদেউ স্পা হয়, দুজনী আছে, চবেই গ'ল। বহুত ৰাতি হ'ল, আজি গালি খাম হ'লেও বহুত ভাল লাগিছে। আৰু গালি খালো কিন্তু আৰু ভাল পাওঁ, স্পা কৰিবলৈ পালে হ'ল। আৰু ঘৰত গৈ দেখাই আছে আপোনালোকক। এতিয়া এইমাত্ৰ আহি মেলি ভাত চাত বনাই মেলি এতিয়া খাব লৈছোঁ। এইফালে খাই আছে ভণ্টিয়ে, কেনেকৈ খাই আছে যাচোন। তাৰপিছত এইফালে মই নাই, এই চবে লুকাইছে দেই ভাত খোৱা সময়ত। তাৰপিছত আমি কি শাক খাইছোঁ দেখাই আছোঁ ৰ'ব। গাহৰি মাংস আনিলোঁ আৰু এইফালে দাল আলু এইবিলাক আছে, এইফালে খাই আছে। আৰু এইফালে মইনাই খাই আছে। আৰু যেনেকুৱা বনাইছে মানে নিমখ দিবলৈ পাহৰিলে আমাৰ বাইদেৱে। শাকত নিমখ দিবলৈ পাহৰিলে। আৰু কেনেকুৱা খাম আৰু নিমখ এতিয়া নিজে লগাই কিনি খাব লাগিব। কেনেকুৱা ছোৱালী হয় ন, নিমখ নিদিয়াকৈ ভাত খাব। কি ভাবিলে আৰু ইয়ে জানে।